হেল্ল' গাইজ, স্বাগতম জনাইছোঁ অন্য এটি মিনি ব্লগলৈ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি বেটাৰ 6 মাহৰ ভেকচিনটো আছিলে দিবলৈ, সেয়া ভাবিলোঁ দি আহোঁ। এতিয়া গধূলি হৈছে আৰু মানে কিনকিনীয়া বৰষুণ দি আছে আৰু আমি গৈ আছোঁ হাতীগাঁৱলৈ, তাতে দিম। তো এতিয়া চাওকচোন, সি ভালকৈ গৈ আছে। অহাৰ পিছত সেই কি কৰে দেখা যাব আৰু। এতিয়া জানা হৈছে, অলপ বুজা হৈছে যে কিবা কৰিব নাজানো। আগতেতো দিয়াৰ পিছতে দিয়াৰ লগে লগে কান্দে, তাৰপিছত ভাল হৈ যায় আৰু। এয়া আমি আহি পালোঁ আৰু তাৰ উৎপাত বহি নাথাকে। এয়া বাপেকে ঘূৰাইছে তাকে আৰু। এনেকৈয়ে থাকিব লাগে, ঘূৰি ফুৰি থাকিবহি। আৰু এয়া অকণমান বহিছে যে একদম মুখ ফুলাই আছে, তাক উঠাব লাগে। এয়া যাবলৈ চেণ্ডেল জোতা একোৱে নাৰাখে, চব খাব আৰু ধৰি থাকিব। উঠাব লাগে, উঠাই লৈ যাব আৰু। চাই থাকক ভিডিঅ'টো। এয়া ডক্টৰৰ ৰুমত আহিলোঁ। এতিয়া তাৰ ওজনটো জুখিছে, ওজন ঠিকে আছে। তাৰপিছত এতিয়া বেজি দিয়া টাইম। কান্দিব আৰু, কান্দাটো মই মিউট কৰি দিম, ইমান বেয়া লাগে। মিউট কৰিয়ে থৈ দিম, দুখ লাগে কান্দাটো শুনিবলৈ। কান্দি আছে, দুটা দিছে দুফালে, দুটা ভৰিত কান্দি থাকে। মানে ইমান বেয়া লাগে। ভিডিঅ'টো কৰিছোঁ আৰু সি চাব পাৰিব পিছত, সেইকাৰণে কৰিছোঁ। তাকো মই ভিডিঅ'ত তাৰ ফালে চাই কেনে কৰা নাই। এয়া মাও ধৰিছে এফালে। তাৰপিছত এয়া ওলালোঁ। চাওকচোন মুখখন কেনেকৈ আছে, পূৰা মনত কৰি কৰি কান্দি আছে। এয়া বৰষুণ দি আছে কাৰণে আমি ৰখি আছোঁ, গাড়ীখন আনিব গৈছে তেওঁ। তাৰপিছত এয়া আমি আহি আছোঁ, পূৰা কান্দি আছে, মনত কৰি কৰি কান্দি আছে। দুখ কৰি আছে মানে, তাক মাৰিলোঁ। এতিয়া আমি এখন দোকানত সোমাইছিলোঁ, মোক কিবা এটা লাগিছিলে। এয়াই আছিলে ভিডিঅ'। এইখিনিয়ে আৰু। আপোনালোকে কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।